কবিতাৰ শিৰোনাম জীৱনী, আবৃত্তি ৰুক্মিণী মহন্ত। কি যে মানৱ জীৱনী, জন্ম হলো এদিন, ডাঙৰ হলো এদিন, মাতৃৰ কোলাতে শুই। চুচৰি বাগৰি থুনুক থানাক গৈ, এটি দুটি শব্দ মাতি, বহুত ঘাত প্ৰতিঘাত নেওচি, ডাঙৰ হলো মানৱ জীৱনী। তাহানিৰ সেই ভাল লগা লৰালি ধেমালি এতিয়া আৰু নাই, তাহানি সেই নষ্টালজিক দুষ্টামিবোৰ। এতিয়া মাথো ভাৱনাৰ সাগৰত কক পকাই থকা এটি আশাৰ পুতলা। সময়ে যেনিয়েই নিয়েচোন তেনিয়েই যাওঁ, জীৱনটোত আছেনো বাকী মাথো আশাৰ ভৰসা। আজি আছো কাইলৈ নাই, থাকি যাব মাথো নিজ কৰ্ম বৰণী।